আমি শাহৰুখ খান কৈ আছো মুম্বাইৰ পৰা। বাবা ক কিয় আমাৰ ফিল্মটো আপোনাৰ অসমত ৰিলিজ হ'ব নিদিয়ে নেকি? বাবা ৰাতি 2 বজাত যেন তই ফোন মাৰিছ। আচলতে দেখ মই ঘটনাটো তোক খোলা-খুলি কৈ আছো হা। আচলতে ৰাইজেহে প্ৰতিবাদ কৰি আছে এইবিলাক। আমিতো বাবা কৰা নাই। আৰে ভাই আপোনালোকেতো মোক চিনি পায়। মই নাই মুম্বাইৰ বাবা কিং। মই তোক চিনি নাপাওঁ বাবা, মই তোক চিনি নাপাওঁ। কি মোক ফিল্ম চিনি কি কোন শাহৰুখ খান? মই মুম্বাইৰ কিং শাহৰুখ খান পঠান ফিল্ম বনাইছো। আপোনালোকৰ ৰাইজে যে অসমত মোৰ এই বেনাৰ-চেনাৰ চব ফালি পেলাইছে, কিয় মোৰ ফিল্মটো ৰিলিজ হবলৈ নিদিয়ে নেকি আপোনাৰ অসমত? হেমন্ত দা বাবা চা যদি কোনোবা বেনাৰ-চেনাৰ তোৰ জ্বলাইছে, এইটো আমাৰ পুলিচ আছে, পুলিচে চাই আছে নিশ্চয়। চা মই কিন্তু এইবিলাক নাজানো কোন শাহৰুখ খান। মই মোৰ কিন্তু বাবা ৰাজনীতিকত ব্যস্ত আছো, ৰাইজৰ কাম কৰি আছো। ঠিক আছে। ঠিক আছে, আপুনি চাব আৰু মোৰ ফিল্মটো ৰিলিজ হবলৈ দিয়ক প্লিজ। এইটো আমাৰ ফিল্মটো ভাল ফিল্ম। মই মুম্বাইৰ শাহৰুখ খান কৈ গোটেই মানুহে কিমান তাৰিখ ৰিলিজ হ'ব ফিল্মটো? কিমান তাৰিখত হ'ব? এই জানুৱাৰীৰ 25 তাৰিখত ৰিলিজ হ'ব। কালি হ'ব ৰিলিজ 2023 মানে। হয় 2025 কালি জানুৱাৰীত 25 তাৰিখত ৰিলিজ হ'ব। আৰু গোটেই গাঁৱৰ মানুহে চিনি পায় আমাক শ্বাহৰুখ খান বুলি ক'লে। যিকোনো গাঁৱত যদি সোধে তেনেহলে শ্বাহৰুখ খান বুলি সুধিলে মানুহে গম পায়। আমাক চিনে, বহুত মানুহে ঠিক চিনে। আছে বাবা, মই এতিয়া টোপনিত যাম। অলপ পিছত তোমাক ৰাতিপুৱা লাগিলে ফোন কৰিম দিয়া হা। বাবা ঠিক হা। আছে, আমাৰ ফিল্মটো ৰিলিজ হবলৈ দিয়ক। অকে বাবা, অকে।